জীৱনত কিছুমান মানুহ আছে যিসকলে কাষত থাকিলেও কন্দুৱায় আৰু দূৰত থাকিলেও কন্দুৱায়। জীৱনত যদি সঁচাকৈয়ে ভাল থাকিব বিচাৰে তেনেহ'লে তেওঁক পাহৰি যাওক যিয়ে আপোনাক পাহৰি গৈছে। যিজনক এবাৰ হৃদয়ৰ পৰা ভাল পোৱা যায় তেওঁৰ পৰা হয়তো আঁতৰত থাকিব পাৰি কিন্তু কেতিয়াও পাহৰিব নোৱাৰি। মানুহৰ বৰ আচৰিত, সৰুকালত পুতলাক মানুহ ভাবি খেলে আৰু ডাঙৰ হ'লে মানুহক পুতলা ভাবি খেলে। পৃথিৱীখনত জীয়াই থকাটো ইমান সহজ কথা নহয়, কাৰণ আজিকালি এই পৃথিৱীৰ মানুহবোৰ বহুতো স্বাৰ্থপৰ। নিজৰ কথাবোৰে ভাবে, আনৰ কথা ভাবিবলৈ সময় নাই। অকলশৰীয়া হোৱা বেদনা কেৱল সেইজনে ব্যক্তিয়ে বুজি পায় যিজনে এবুকু ভালপোৱা দিয়াৰ বিনিময়ত কেৱল অৱহেলাই পায়। কেতিয়াবা এনে লাগে অলপ স্বাৰ্থপৰ হোৱাৰ প্ৰয়োজন, কাৰণ চাৰিওফালে য'তে যাওঁ স্বাৰ্থপৰ দেখা পাওঁ। সময় সলনি হ'বলৈ সময় লাগে, কিন্তু মানুহ সলনি হ'বলৈ সময় নালাগে। যিমান বেছি আশা কৰিবা তেওঁ সিমান বেছি কষ্ট পাবা, এই প্ৰকৃতিৰ নিয়ম। মানুহে দুখ কষ্ট পাহৰি যাব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰি যাব নোৱাৰে। মন কেতিয়াও নাভাঙে, যিটো ভাঙে সেইটো হ'ল বিশ্বাস। আপুনি নিজেই এবাৰ কথা ক'বলৈ বন্ধ কৰি চাওকচোন, তাৰপিছত দেখিব বহু আপোন পৰ হৈ গৈছে আপোনাৰ পৰা। আচলতে আপোন কোনো নহয় এই দুনিয়াত। স্বাৰ্থও শেষ, ভালপোৱাও শেষ, এয়াই বৰ্তমান সমাজৰ ভালপোৱা। কলা ছোৱালীক সকলোৱে প্ৰশংসা কৰে, কিন্তু কলা ছোৱালীক কোনেও পত্নী বনাব নিবিচাৰে। এইখনেই আমাৰ সমাজ। সঁচা ভালপোৱা কাক কয় জানে? যিয়ে কোনো স্বাৰ্থ নোহোৱাকৈ আপোনাক ভাল পাব, কোনো কাৰণ নোহোৱাকৈ আপোনাক মিছ কৰিব, আপোনাৰ অসুস্থতাৰ আপোনাৰ কাষত আপোনাৰ ছাঁ হৈ ৰ'ব। অলপ দূৰলৈ গ'লে অস্থিৰ হৈ পৰিব, মাজে সময়ে আপোনাক পাগলৰ দৰে বিচাৰিব, আপোনাৰ বেয়া সময়বোৰ বুজিব। সঁচা ভাল পাবলৈ কোনো কাৰণ নালাগে। যিজনে আপোনাক সঁচা অৰ্থত ভাল পাব তেওঁ আপোনাক কেতিয়াও পাহৰিব নোৱাৰে। জীৱনত কষ্ট পোৱাটো বহুতো বেছি প্ৰয়োজন, কাৰণ কষ্ট পালেহে মানুহক নিজকে সলাব পাৰে। সুন্দৰ চেহেৰা নহয়, সুন্দৰ চৰিত্ৰৱান কাৰোবাক জীৱনসংগী হিচাপে বাছি লোৱা সুখ নাপালে তেওঁৰ পৰা কষ্ট অনুভৱ কেতিয়াও নকৰিব। এটা কথা মনত ৰাখিব, মানুহ হেৰাই গ'লে বিচাৰি উলিয়াব পাৰি, কিন্তু সলনি হ'লে তেওঁক বিচাৰি উলিয়াব নোৱাৰি। তেওঁ কেতিয়াও আপোনাৰ ভাল বন্ধু হ'ব নোৱাৰে, যিয়ে আপোনাৰ সন্মুখত ভাল কয় আৰু পিছফালে বদনাম কৰে। সকলোৱে কয় ভালপোৱা প্ৰকাশ কৰিলে অৱহেলা পোৱা যায়, কিন্তু মই কওঁ সঠিক মানুহৰ লগত ভালপোৱা প্ৰকাশ কৰিলে অৱহেলা নহয়, বৰঞ্চ দ্বিগুণ ভাল পোৱা যায়। জীৱনত এনে এজন ব্যক্তিৰ প্ৰয়োজন, যাৰ কাষত জীৱনৰ সুখ দুখ, হাঁহি কান্দোন, ভাল বেয়া সকলো শ্বেয়াৰ কৰিব পাৰি। অপমান সহ্য কৰিব পাৰি, কিন্তু অৱহেলা সহ্য কৰিব নোৱাৰি। থেংকছ ফৰ ৱাচিং।